Hello ladies and gentlemen, welcome back to my YouTube channel. তো আজি হৈছে 31st জানুৱাৰী আৰু মই যিহেতু আগৰ ভিডিঅ'ত কৈছিলোঁ আমাৰ ঘৰত প্ৰত্যেক বছৰে গাঁৱৰ পাত পঢ়ায় তো সেইটোৱে আজি পুথি পঢ়াব আমাৰ ঘৰত আৰু যিহেতু মোৰ বাৰ্থডেও পাতা নাছিলে তো সেইটো কাৰণে চবকে ইনভাইট কৰিছে চবকে মাতিছে আমি দুপৰীয়া একেলগে লাঞ্চ কৰিম তো এইফালে আমাৰ চব কাম বন চলি আছে তো আজিৰ দিনটো কি হয় মই চব দেখাব ট্ৰাই কৰিম তো চাই থাকিব এইফালে জাষ্ট মই পূজা কৰি উঠিছোঁ তো এইফালে মোৰ বৰ্তাই গাড়ীত প্ৰসাদ ধুই আছে বৰমা যোৱা নে অঁ হ'ব তো গাইজ আমাৰ আলহী আহিলে মাহীও আহিলে ঘৰৰ ওচৰৰ বৰমাও আহিলে এইফালে মই চাহ খাই আছোঁ মোক তেল খাব দিছে মায়ে মাহঁতে নিজে তেল খোৱা নাই গাইজ এফালে খানা বনাই আছে মাহী চাহ খালা গাইজ আমাৰ মাহী আহি গ'ল বাসন্তীপুৰৰ মাহী মই যে কৈছিলোঁ মোৰ মাৰ মাহী হয় মোৰ মাহী এটা হয় মই মাহী মাতো বাসন্তীপুৰৰ মাহী আহিলে এতিয়া কাকাহঁত আহিবলৈ বাকী আছে কৈ দিয়ক হাই ক গাইজ জব নিদিলে একো নহয় বৰ্তাক জব দিলে হয় বৰ্তাই শুনে কথা নহ'লে কথাই নুশুনে এইফালে বৰ্তাই এৰেঞ্জমেণ্ট কৰি আছে তাই অলমষ্ট হৈয়ে গ'ল মায়ে দেৰিকৈ মাতিছে কাৰণ অকণমান হয় না পাতটো সোনকালে খতম হৈ যাব তো আহি যায় আহিব আৰু অলপ পিছত গাইজ মই ইয়াত বহি বহি ইনষ্ট্ৰাকশ্যন দি আছোঁ কেমেৰাল কি হৈছে মই আহি আছে মামী কাকা আইতা আৰু বাছো নেকি গাইজ মই ইয়াত বহি বহি ইনষ্ট্ৰাকশ্যন দি আছোঁ গাইজ মই ইয়াত বহি বহি ইনষ্ট্ৰাকশ্যন দি আছোঁ একো মাথা মুণ্ডৰ খানাৰ কথা নাজানো ইয়াত বহি আছোঁ কি কৰিম আণ্টিয়ে মোক ক'লে আমাৰ আণ্টিয়ে খুন্দনাটো আনি দিয়া মাক কৈছোঁ মা খুন্দনা মোক কোনোবাই কিবা কৈ আছে মই মা বা পাপা তেনেকৈ আছোঁ একোৱেই কাম নকৰোঁ গাইজ ঘৰত বহি বহি ইয়াৰ পিছত মোৰ নাই কাম কৰা ল'ৰা এটা চাব লাগিব কিন্তু বনাই খানা বনাই মোক বনাই পেলাই টেষ্টি খোৱালেই হ'ল মই বহি বহি ইনষ্ট্ৰাকশ্যন দিম এইটো লগত নিমখ কমিছে সেইটোও নাজানো মই নিমখ কমিছে নে কি কমিছে ভালকৈ আহি গ'ল আমাৰ কাকাহঁত গাইজ আহিলা মামী আৰু বাচু গাইজ কাকাই ফটোকপি কৰি আছে মোৰ লগত দুইটাই কাকাই মোক ফটোকপি কৰি আছে মামী আৰু বাচু আহিছে বুলি দুইটা অকলে আহিছে মোক ফটোকপি কৰি আছে এনেকৈ আছে কাকা হেৰি দুইজনী বায়েক ভনীয়েক গাইজ একে হাইটৰ একে মুখৰ দুইজনী দেখিবলৈ জেৰক্স কপি বায়েক ভনীয়েক মোৰ আগতে এতিয়াতো ভালেই আগতে গাইজ মোৰ লগৰখিনিয়ে চবে কয় টুইন্স নেকি মই কৈছোঁ নহয় দেখিবলৈ একে বায়েক ভনীয়েক দুইজনী সঁচা কৰোঁ মুখখনো একে ধৰিত্ৰী আগতে নকয় গাইজ মোৰ স্কুলত বেষ্ট ফ্ৰেণ্ড এজনী আছিলে ধৰিত্ৰী বুলি কয় মাহীহঁতৰ ঘৰৰ ওচৰতে থাকে আমাৰ আইতাই দেখিলে কয় টুইন্স নেকি হা একে খচৰ সেইটোৱেইটো টুইন্স নেকি বোলে দুইজনী মই নহয় ভায়েক ভনীয়ে কয় দেখিবলৈ একেই টুইন্স নহয় বোলো চবেই তেনেকৈ কয় বাকী কেইজনী কিন্তু একে নহ'ল ন তোমালোকৰ 7জনী নহয় আইতাহঁতৰ 7 কেইজনী 5জনী হয় দুটা ল'ৰা 7টা 3টা টোটেল আইতাহঁতৰ টোটেল 8টা পালি এটা ফুটবল টিম নে ক্ৰিকেট টিম 8টা থাকে নহয় কিবা এটা টিম হয় আৰু 3টা ল'ৰা বাকী 5জনী ছোৱালী বাকী কেইজনী দেখিবা বেলেগ আইতা আৰু এই মাহীৰ পৰা জেৰক্স কপি দেখিবলৈ তুমি ডাঙৰ নে সৰু চবত চাই তুমি মাজু আইতা আমাৰ 2 নম্বৰ নেকি আমাৰ আইতা 2 নম্বৰ চবতছে সৰু প্ৰকাশ মামা আমাৰ যে অলি কিউট দেহা যদি কৈ থাকোঁ যে এই অলিৰ বাবে চবতছে কিউট সি চবতছে সৰু মই যে ভিডিঅ' দেখাই আছোঁ অলি মোৰ মামাৰ ছোৱালী বুলি চবতছে সৰু মামা সেইটো মামা বাপৰে মানে আমাৰ মামাহঁতৰ খানদানটো মোৰ মানে মাৰ চাইডৰ কাজিনছ যিমান আছে মানে মাৰ চাইডৰ খানদানটো ইমান ডাঙৰ এখন অকলে বিয়া উঠি যাব ন মাহী কি কোৱা এখন অকলে বিয়া উঠি নাযাব ইমান মানুহ আমাৰ হিচাপ কৰিব গ'লে সেইখিনিয়ে মাহী সিহঁতৰ পোৱালি আছে এতিয়া পোৱালি জীয়াৰী মিলাই
এখন বিয়া উঠি যাব, এখন আৰামছে বিয়া, তুলনি বিয়া এখন আৰামছে উঠি যাব। ইমান ডাঙৰ খানদান, ইমান ডাঙৰ গাড়ী। 7জনী পোৱালি 3টা, আমাৰ আইতাৰে 3টা দিনাকে ডিভাইড কৰিলে কিমান হ'ব? আমাৰ মা চবতছে ডাঙৰ পোৱালিৰ ভিতৰত, আমাৰ মা চবতছে ডাঙৰ পোৱালিৰ ভিতৰত। কি বেগটো ভাল হোৱাই নাই নেকি? গাইজ মই এটা কথা কোৱাই নাই, মই কাকাক এবাৰ পেলাই থোৱা আছে স্কুটিৰ পৰা। প্ৰথমবাৰ এয়া দাগ যে এয়া স্কুটিৰ পৰা দাগ। গাইজ মই কোৱাই নাই কাকাক এবাৰ মই স্কুটিৰ পৰা পেলাই থোৱা আছে, মই ক'ম। মই কোৱা নাই কাকাৰ বিষ ঠাণ্ডা দিনত বিষটো শুকাই। চাল্লা গাঁৱলীয়া এখন খাই থাকে কাকাই, ইমান বিষাই। কি হ'ল? চবতে খালি মাইনা মাইনা মাইনা। এই জাগৰণত পাত আগে পিছৰ কৰে, এই বছৰো তেওঁলোকে মনতে কল্পনা কৰি পেলাই তেখেতসকলে এই জাগৰণখন পাঠ কৰিবলৈ পাতি পাতি ধুবুৰী ওচৰ এখন বৈকত ওচৰত দোকান পাঠ লাই পেলাই ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি প্ৰতিভাগ কৰিবলৈ আগভাগ কৰিছে। আৰু বেছি ইয়াত যদি কোনো মাটিত অপৰাধ হৈ পৰিছে সকলো অপৰাধ ক্ষমা কৰোঁ হৰি। এই দুৰ্গামলাত অকণমান দি দি ঘূৰোৱা, তাৰ পদূলি মুখত ঘূৰোৱা। মুখন লৈ যাবা। আৰু এখন টেম্পু নানিলে দেখিছ কিয়? আৰু 2খন টেম্পু নানিলে। মোক দেখাই দিয়া বোলে মই চাইকেল চলাইছোঁ। আমাৰ 3খন টেম্পু যে সি সেইটোৱে পাহৰি থাকিলে গাইছ। ড্ৰাইভাৰ চাগে এই 2খন চলাই আছে, আজি ড্ৰাইভাৰো নাহিলে চাগে এইখনৰ। লক্ষ্মী আমাৰ মাছি ৰেডি। এফালে চালাড বনাই আছে। তো গাইজ আমাৰ পূজা ভাঙিলে, জাষ্ট সেৱা কৰি আহিছোঁ। তো হৈছিলে কি কাকাৰ লগত মোৰ 2000 মই বহুত সৰু আছিলোঁ, মোৰ চনটো মনত নাই। খালি মোৰ মজানো মোৰ বাৰ্থডে আছিলে। আগতে গৈছোঁ, বেছিভাগ মামাহঁতৰ ঘৰতে থাকোঁ আৰু বাৰ্থডেও তাতে চেলিব্ৰেট কৰোঁ। তো সেইদিনাখন মোৰ বাৰ্থডে আছিলে 15 জানুৱাৰী। তাতে আমাৰ শিৱ মন্দিৰ আছে, শিৱ মন্দিৰত দৰ্শন কৰি ওলাই আহিলোঁ। নতুন স্কুটি শিকিছোঁ। কাকা আৰু জৰ্জ কাকাই ক'লে ব'লা, আমাৰ মানে যোনটো সেইফালে কেশৱ মামাৰ ঘৰ না, কেশৱ মহন্তৰ ঘৰ, আমাৰ মামাহঁতৰ ঘৰৰ পৰা কেশৱ মহন্তৰ ঘৰলৈ বেছি দূৰ নাই। এনেকৈ মানে চিধাকৈ কলিয়াবৰ কলেজ হৈ পেলাই চাৰিআলিটো সেনেকৈ চিধাকৈ আহিব পাৰি, নহ'লে শান্তিপুৰ হৈ এনেকৈ এপাক ঘূৰি পেলাই কেশৱ মামাহঁতৰ সেইফালে হৈ আহিব পাৰি। টাৰ্ণিং এটা আছে। কাকাই ক'লে বোলে এপাক চলাবা তুমি, এনেকৈ আহোঁগৈ। গ'লোঁ, নতুন স্কুটি শিকিছোঁ। চিধা কৈ আছোঁ, কাকাই ক'লে যে কেশৱ মামাহঁতৰ ঘৰৰ ফালেদি বৰা, এইফালেদি দিব নালাগে, এইফালে সুমিয়াই দিয়া। তো কাকাই মানে কেশৱ মামাৰ লগত কিবা মাতি যাম বুলি ক'লে বা কিবা কথা পাতি যাম বুলি ভাবিলে। তো এইফালে লগালগ সোমাব দিলে। নতুন স্কুটি চলাইছোঁ, ব্ৰেক মাৰিব লাগে বুলি নাজানো, বেকা কৰিলোঁ, স্পীডত আছিলোঁ, ফেঞ্চিং ফালি দিলোঁ। কেশৱ মামাৰ ফেঞ্চিং ফালি দিলোঁ, পিছফালৰ বাউণ্ডেৰী। এইটো এটা সোমাল,
আৰু এইটো এটা সোমাল, দুইডাল ফেঞ্চিং মোৰ মুখত সোমাই পেলাই মই চিটিকি পৰি গ'লোঁ। কাকা তলত পৰি গ'ল, ড্ৰেইন আছিলে তলত, ড্ৰেইনটো শুকান ড্ৰেইন বাৰু, ড্ৰেইনত পৰি গ'ল কাকাৰ গাৰ ওপৰত স্কুটিখন। তো কাকাৰ গাৰ ওপৰত স্কুটিখন যেতিয়া পৰিলে ড্ৰেইনটো অলপ তললৈকে আছিলে, কাকাই পিঠিত মানে চুপ পালে, যিমানে যিটো অলপ বয়সস্থ মানুহ, পিঠিত দুখ পালে আৰু এই পেটৰ এইখিনিৰ পৰা দুখ পালে একে কঁকাললৈকে। তো এতিয়া মানে কাকাৰ ঠাণ্ডা দিন হ'লে বিষটোৱে মানে অলপ উক দিয়ে, মানে বিষায় অকণমান। তো সেইটো কাৰণে কাকাই গাঁৱলীয়া ঔষধ খাই থাকে আৰু ঠাণ্ডা দিনত বিষাবই, বয়সস্থ মানুহ, ভগৱানৰ কৃপাত মোৰ একো নহ'ল, কাকাৰ হ'ল। মোৰ এইফালে এনেকৈ তেজ বৈ আছে, মই কাকাক দেখি পেলাই মোৰ ৰুব পৰা নাই। ইমান মানে প'ষ্টটো চাই মোৰ হাঁহিও উঠিছে, বেয়াও লাগিছে, পুৰা এনেকৈ মৰা মানুহৰ নিচিনা কৰি গাৰ ওপৰত স্কুটিখন চবেই আহি পেলাই উঠাইছে। তো কৈছে মানুহখিনি এইকণতে মেক্সিমাম এক্সিডেণ্ট হয়, কিবা বেয়া বস্তু আছে নেকি সেইকণতে, চবেই কয় সেই টাৰ্ণিংটোত এক্সিডেণ্ট হয়েই। আমাৰ এক্সিডেণ্ট হোৱাৰ আগৰ দিনাখন এজনী তেজপুৰৰ ছোৱালীৰ গাড়ী এক্সিডেণ্ট হৈছে বোলে তাত। তো তাত এক্সিডেণ্ট হয়েই যেনে তেনে। তাৰপিছত আহি পেলাই ডক্টৰৰ ওচৰলৈ গ'লোঁ, বেজি ল'লোঁ, দাগ চাগ নগ'ল, কিন্তু কাকাৰ বিষটো ভাল নহ'ল। তাৰ পিছৰ বাৰ ছেইম ৰাস্তাত, মানে কাকাৰ লগত হোৱাবাৰ কেশৱ মামাৰ ঘৰৰ পিছফালে হৈছিলে, আৰু যোনবাৰ হৈছিলে মোৰ ভাইটিটোৰ লগত, জুমন বুলি কয়, মই ভিডিঅ' দেখাই থাকোঁ, তাৰ লগত হৈছিলে কেশৱ মামাৰ ঘৰৰ ফ্ৰণ্টত। আমাৰ কেশৱ মামাই ৰাস্তা অকণমান, ঘৰৰ কলিয়াবৰৰ ৰাস্তা অকণমান বেয়া হ'লে বনায়। তো অকণমান ৰাস্তা বনাই আছিলে, শিলগুটি পৰা আছিলে, পূৰা ফালি চিৰি স্পীডত আহি আছোঁ, পাহৰি গ'লোঁ শিলগুটি পেলাই থোৱা আছে বুলি, উঠাই দিলোঁ, স্কুটি বেকা হৈ গ'ল। তো মই জানো এৰি দিলে সিও পৰিব, ময়ো উফৰি পৰিম, লগালগ মই আগ বেগ মাৰি আঁঠুটো মোৰ তলত দি পেলাই স্কুটিখন ধৰি ৰাখিলোঁ। তেতিয়া মোৰ পিছফালে বহা জুমন তাৰ মাখি চালকো নিচিঙিলে, মানে যেতিয়া মই স্কুটিখন ধৰি দিলোঁ না, সি লাহেকৈ দেখিছে স্কুটিখন বেকা হৈ গ'ল, সি জাপ মাৰি লাহেকৈ নামি দিলে। মোৰ আঁঠুটো এতিয়াও দাগ, কুৰ্তা নিপিন্ধা দেখালোহেঁতেন, মোৰ আঁঠুটো অৱস্থা নাই, এনেকৈ হাড়দিডাল দৌৰি থাকে, মানে পূৰা এৰি অৱস্থা নাই, ক'তো একো নাপালোঁ। এৰি দিয়াহেঁতেন কিন্তু সিও ফুৰি গ'লহেঁতেন, ময়ো ফুৰি গ'লহেঁতেন। তাক বচাবৰ কাৰণে মই জানো লোকৰ ল'ৰাটোক কিয়নো পেলাব, মই নিজে পৰিছোঁ। তো আঁঠুটো দি ৰখাই দিলোঁ কাৰণে মোৰ আঁঠুটো অৱস্থা নাই। লগালগ মাক আহি পেলাই কোৱা নাই, তেজ ৰখা নাই, লগালগ কাকাই মনে মনে লৈ গৈছে ডক্টৰৰ ওচৰলৈ। তাৰপিছত তাৰে বুঢ়ী এজনী আছে, বুঢ়ীজনীয়ে দেখিলে, বুঢ়ীজনীয়ে কাকাক কৈছে, অ' চন্দ্ৰ তোৰ নাতনীয়ে যি পৰিছে। মায়ে শুনি পেলাই এই ডাঙৰ বাঁহ লৈ আহিছে, তই স্কুটি চলাওঁতে পৰিছ। কাকাই একদম পূৰা বচাইছে, হ'ব নেমাৰিবি, যি হ'ল হ'ব দে, মইহে বোলে ডক্টৰৰ ওচৰত দেখাম, তই দেখাব নালাগে, যি হ'ল। কাকাহঁতে মোক মাৰিব নিদিয়ে, অকণমান মাৰিলে আইতাই উল্টাই বাহন দি মাক মাৰে, মোক অকণো মাৰিব নিদিয়ে। তো এইটো পাপায়ো নিদিয়ে বাৰু। তো চবকে তেনেকৈ বচাই কৰি ডক্টৰৰ ওচৰলৈ লৈ গ'ল। সেয়া অৱস্থা। তো কাকাৰ বিষটো তেনেকৈ হৈয়ে থাকে, কাকাই বেচেৰাই হৈয়ে থাকে, মোৰ বেয়া লাগে। সেইদিনাখন কাকাহঁতৰ সকাম আছিলে, মই ভকতক মাতিব গ'লোঁ, কাকাক উঠাই লৈ গৈ স্কুটিত, কাকাই কৈছে অ' মাইনা লাহে লাহে চলাবা দেই বোলে, মোৰ এতিয়ালৈকে বিষটো ভাল হোৱা নাই বোলে, আকৌ পৰিলে মই মৰি যাম বোলে। মই কৈছোঁ হ'ব কাকা, লাহে লাহে চলাম। সেয়াই। তাৰপিছত মই ভগৱানৰ কৃপাত এতিয়ালৈকে এক্সিডেণ্ট হোৱা নাই, দুটাই হ'ল। এতিয়া মোৰ বাইকত হোৱা নাই আৰু গাড়ীত হোৱা নাই এক্সিডেণ্ট। মই গাড়ী চলাব জানো, বাট ইমানো প্ৰ' নহয়, যেনেকৈ বাইক আৰু স্কুটি ঘূৰাই ফুৰাও না, গাড়ীখন অকলে মানে চলাব নোৱাৰোঁ। বাইক আৰু স্কুটি পূৰা প্ৰ', গাড়ীখন মানে অকলে চলাব নোৱাৰোঁ, ইমান মানে প্ৰ' হোৱা নাই। যিহেতু মই গাড়ী চলাই একদম বেয়া পাওঁ, মোৰ গাড়ীত অকণো ইণ্টাৰেষ্ট নাই, মোৰ বাইকত ইণ্টাৰেষ্ট। তো গাড়ীত জাষ্ট শিকিব লাগে, এটা ফৰ্মেলিটিৰ কাৰণে শিকি থৈ দিয়া আছে, বাকী ইমান মোৰ মন নাই, চলাবলৈকো মন নাই আৰু নচলাওঁ মই। কেতিয়াবা কিবা কামত পাপাহঁতে যদি কয় যে বোলা, তেতিয়া পাপাক বহাই পেলাই লৈ যাওঁ, বাকী মই কোনো গাড়ীত ইণ্টাৰেষ্ট নাই চলোৱা। তো সেই তেতিয়া গাড়ীখন শিকি থোৱা আছে, সেই দুটাতে মোৰ এক্সিডেণ্ট হোৱা নাই। তো সেই দুটা চলাবলৈ মোৰ অকণমান ভয় লাগে, এক্সিডেণ্ট হোৱা নাই যে, স্কুটিত প্ৰ' এক্সিডেণ্ট হৈ থোৱা আছে। সেয়াই এটা মানুহৰ মেণ্টেলিটি। গাইজ, ইফালে আমাৰ ভকতে ভাত খাই আছে। চব ভকতে ভাত নাখায়, যোনজন মেইন ভকত তেওঁ ভাত নাখায়। আৰু এইবাৰ আমাৰ ভকত বহুত কম আহিছে, এইবাৰ আমাৰ ভকত বহুত কম আহিছে, যিহেতু এইটো বছৰতে দুটা ভকত মৰিছে আমাৰ গাঁৱৰ। তো সেই দুটা বৰ্তা কমি গ'ল, তো সেইটো কাৰণে দুটা ভকত কমি গ'ল, আৰু বেলেগ মানুহটো নায়েই। আৰু বাকী যোনজন মেইন ভকত, মেইন বৰ্তা যোৱা নাই, মাছ বেলেগৰ ঘৰত মানে নাখায়, যোন গাঁৱত থাকে সিহঁতে নাখায়েই। মোৰ কাকা, মই তেতিয়া বহুত সৰু আছিলোঁ, খোজ কাঢ়িছোঁ কি নাই হোৱা, তেতিয়া মোৰ কাকা ঢুকাইছে, মোৰ পাপাৰ বাপেক। তেতিয়া আমাৰ কাকা গোটেই বামপুতীয়াৰ গায়ন আছিলে। কাকায়ো বেলেগৰ হাতৰ ভাত নাখায়, ক'ৰবাত যদি যায়ো এনেকৈ পুথি পঢ়িবলৈ মাক ভাত কেইটামান বনাই থ'বলৈ কয়, নিজৰ ঘৰত আহি ভাত খায়। তো কাকা ঢুকোৱাৰ পিছত বেলেগ হ'ল, তো তেওঁ বেলেগৰ হাতৰ ভাত নাখায়, নিজৰ ঘৰতে নিজৰ ঘৈণীয়েকৰ হাতৰ খায় বা নিজৰ বোৱাৰীৰ হাতৰ খায়, বেলেগৰ হাতৰ ভাত নাখায়, বেলেগৰ চৰুত নাখায়। তো সিহঁতক জলপান দিছে। তেওঁলোকৰ লগতে আমাৰ কাকাই ভাত খাইছে, আৰু বৰ্তাই যোনে প্ৰসাদ ধৰিছিলে সেইজন বৰ্তাও সিহঁতে ভাত খাইছে। বাকী মেইন ভকতজনে হেৰি খাইছে, বাকী মেইন যোনে পুথি পঢ়িছিল সেই বৰ্তাজনে জলপান খাইছে, চিৰা দৈ আৰু ৰসগোল্লা তেনেকুৱা খাইছে নেকি। মাক মাতা না, কিয় ভূমিকা আহি আছে বুলি কৈছে, তাইৰ লগত খাম নে এতিয়াই খাই দিওঁ।
মই শুই আছিলো নাই যে ভিতৰডাল বুঢ়া তামোল গোন্ধাইছে কি পিছে পিছে আহিছে দেচোন যা বুলি কৈছে নাই গাইজ আজি আমাৰ বাহিৰতে খুৱাইছে এনেই হ'লে আমাৰ এই আণ্টিহঁতৰ ভিতৰত খুৱাই ভাড়াঘৰৰ ভিতৰত খুৱাই আজি যিহেতু মানুহ অকণ বেছি হ'ব বুলি কৈছে কিমান 40-50টামান হ'ব মানুহ তো বাহিৰতে খুৱাই দিছে আৰু বাকীখিনি মানুহক ভিতৰতে খুৱাইছে আণ্টিহঁতৰ ভিতৰখন বাৰে প্ৰতি লেতেৰা কৰি থাকিব যিহেতু ভাল নালাগে সিহঁতৰ তাত বস্তু আছে তো আণ্টিহঁতে কয় নিজে কিন্তু এইবাৰ মানুহ বেছি হ'ব কাৰণে ভিতৰত নকৰিলোঁ আৰু ৰ'দ পৰি পৰি খাব এনেও ঠাণ্ডা দিন যিহেতু মায়ে কৈছিলে ওপৰত কিবা এটা তৰি দিম বুলি পাপাই ক'লে যে নালাগে ঠাণ্ডা দিন ৰ'দ ল'লে অকণ গাটো ভালো লাগিব যিহেতু তো সেইটো কাৰণে বাহিৰতে কৰিলে তো গাইজ মোক চবেই খাই দিব কৈ আছে মই খাই লওঁ যিহেতু কালি ৰাতিপুৱা একো খোৱা নাই ৰাতিপুৱা সেই পিঠা আৰু চাহকণে খোৱা মোক ভাত লাগে মই ইমান সৰু সুৰা বস্তু যেনে মেগী চিপছ এইবোৰ আল বাল খাই থাকিব নোৱাৰোঁ মই মোক ভাত লাগে মই ভতুৱা হয় কালি ৰাতিয়ে ভাত খোৱা বইল ভাত খাইছিলোঁ পূৰা পেলপেলীয়া আলু ভাঙি দিছিলে সেয়াই খোৱা তাৰপিছত মই ৰাতিপুৱা চাহ একাপ খাইছোঁ এতিয়ালৈকে একোৱে খোৱা নাই সেইকাৰণে ভাতকেইটা খাই লওঁ মই বাকী মানুহ চব আহি আছে লাহে লাহে খাই কৰি আজৰি হৈ লওঁ বুলি ভাবিছোঁ খবৰটো ল'বি আকৌ ল'ব লাগিব ক'ত থাকা না মোবাইল আছে তোৰ তো গাইজ আমাৰ মায়ে ভাবিছিলে মাংস খুৱাম বুলি কিন্তু যেতিয়া ভকতে ক'লে যে যিহেতু যিয়ে বস্তু বনাওঁ চব ভগৱানক আগ কৰিয়ে বনোৱা হয় মাংসটোতো আগ কৰা নহয় এনেকৈ মাংসটো খুৱাব মানা কৰিলে কাৰণে নোখোৱালে ৰাতিলৈ হ'ব চাগে বৰ্তা আমাৰ ঘৰৰ মানুহে হয় তো বৰ্তাই কৈছে ৰাতিলৈ ফোন কৰোঁ মোৰ কথা ভাবিবি কিবা এটা ক'লে ৰাতিলৈ মাংসটো মাৰিবি বুলি ক'লে নেকি তো মায়ে কৈছে আহিব বুলি আপুনি আহিলেহে গম পাব ৰাতিলৈ কিবা এটা হ'ব এৰেঞ্জমেণ্ট তো আমি খোৱা নাই তো কালি দিনত মাছ খাইছোঁ বাৰু বোলো মাংসটো খোৱা নাই আজি ৰাতিলৈ কিবা এটা হ'ব আইতাহঁতো আছে তেতিয়া আমাৰ মাংস চলিয়ে থাকে আপোনালোকে জানে চাগে মই আগৰ ভিডিঅ'ত কৈছোঁৱেই আজি কাকা আইতাহঁত আছে আৰু অকণ ডাবল ধামাকা হ'ব মই একদম খালী ভৰে থাকিব নোৱাৰোঁ ভিতৰত হয়তো মোজা নহ'লে কিবা লাগিব গৰম দিনতো মোজা পিন্ধা মানুহ মই মুখৰ হালধীয়া হৈ গৈছেগৈ অকণমান দিবা নেখাওঁ মই মোক নিদিবা গালি অকণমান দিয়া এইটো কি হয় এইটো কাকা অকণমান দিয়া ইমান নাখাওঁ কলচি দিছা আৰু মাছৰ পেটু নাই মাছৰ পেটু দিয়া এয়া মুড়ি ঘণ্টা নহয় কাজিন হেভ এৰাইভ হাই কৰে ঘূৰিছে তোলে তো গাইজ এজনী সৰু হয় ডাঙৰ মইনা আহিব নোৱাৰিলে সেইজনী চোৱা তাই ধুনীন এক চৰ মাৰিম নহ'লে নেহা মানে হাইটো হয় নিশ্চিতা নহয় মই ধুনীয়া মেকআপ কৰি এই মোক কি কৈছে ৰিহাবা ধুনীয়া হোৱা কিবা ট্ৰিক এটা দিয়া না তাই এনেই ইমান ধুনীয়া তাই মোক আমাৰ খানদানৰ গোটেইকেইজনী ছোৱালীয়ে ধুনীয়া গাইছ মই ধুনীয়া ছোৱালীয়ে ধুনীয়া বুলি আমাৰ খানদানত তাতে গ'ল নহয় এই গাইছ আমাৰ আইব্ৰ কেইটা চোৱা আমাৰ তিনিজনী এইবাৰ বেলেগ খানদানৰ দেই আমাৰ তিনিজনী ভাষা হেৰি কি বুলি কয় আইব্ৰ নহয় অসমীয়াত কি বুলি কয় ইংলিছত আমাৰ আইতাই কৈছিলে ন আমাৰ তিনিজনী এইখিনি পৰা এইকেইখন চেম খালি এইখন বেছি বগা হৈ যায় আৰু তিনিজনী একেই কালাৰ তিনিজনীয়াকে মেকআপ মেকআপ কৰা নাই হা আইলাইনাৰ অকল লগাইছো এটা ব্লাছ চপ লগাইছো ব্লাছ এভৰিথিং তাকো নাই লগোৱা লগাইছো প্ৰাইমাৰ কনসিলাৰ তাকো মোৰ চকু পানী আইলাইনাৰটো মচাই গৈছে মানে লগাইছো গাইস বাই আমি ৰিল বনাও বাই মই চিম্পল বহুত এক চৰ মাৰিম গাইস ফটো সেকশন এডাল যে এনে গাড়ী বহি আছে ছোৱালীৰে এজনী গাড়ী ইমান গাড়ী আছে ও কালি কি হ'ল জানা গাইস কালি কি হ'ল জানে গাইস বংকু ভাইয়া বিউতে মই কথা পাতি আছিলো এনে এজনীৰ পৰা মাথা বেয়া হৈ আছিলে বাছখন গৈছে ল'ৰাতে মোক এনেকে থৈ কৈছে চৰ লাগে গাড়ী বিউতে তাৰপিছত কৈছে চৰ লাগে থুই পেলোৱা নাই চুমা খাইছে বুলি কৈছো মোৰ এজনীৰ পৰা মাথা বেয়া হৈ আছিলে সি চুমাটো দিয়া লাগিলে মোৰ হাঁহি ওলাই গ'ল ये है नौटंकी रास्ता में नौटंकी करती है नौटंकी है रास्ता ड्रामेबाज रास्ता दिखाता है सबको सबको लेवल दिखाता है नाच दो
তো গাইজ জাষ্ট মোৰ কাজিনজনী গৈছে, ইমান ফটো ইমান ভিডিঅ' দিছে, মোৰ ফোনটো চাৰ্জত দিব লগা হৈ গৈছে, চাৰ্জ নাই। তো আজিৰ ব্লগটো ইমানেই। এতিয়া টাইম হৈ গ'ল, মাহঁতে ভাত বনাব লাগিলে, পাপাই গাহৰি আনিছে, ব্ৰইলাৰ আনিছে। তো ভাত বনাব লাগিলে, যিহেতু দিনটো বহুত কষ্ট হৈছে। তো মই এতিয়া যাম মেলালৈ। মেলাৰ ব্লগ নিদিওঁ, অলৰেডি দি থোৱা আছে মিনি ব্লগ এটা, কিনো দেখাম, একে চোৱাখিনিকে চাম। আহিছেগৈ চকৰিত উঠিম আৰু বিদুলে মোক ফ'ৰ্চ কৰিছে মটকা কোৱাটো চাব লাগিব বোলে তাৰ লগত আজি। তো পাপাই মোক থৈ আহিব। তাৰপিছত এই মালিক আংকেলে মোৰ কাৰণে পাছ এখন লৈ ৰাখিছে। তো সেই পাছখন লৈ পেলাই ঘূৰিম, নহ'লে আংকেলে ঘূৰাব। তো সেইবোৰ চাই কৰি আহিম আৰু ঘৰত। তাৰপিছত ভাত পানী খাই শুম। তো আৰু পাপা যাব চাগে পইচা আনিবলৈ, মই যিহেতু কৈ থোৱা আছে আগৰ ভিডিঅ'ত মালিক আংকেলৰ পৰা পইচা লৈছিলে। আজি মেলা লাষ্ট ডে, পইচা গোটেইখিনিতো নাপায়, সেইটো মই গেৰেণ্টি জানো। আমাৰ ইয়াত যেতিয়া মেলা আনিছিলে বামপৰপটিয়াত, আমাৰ মাৰ পৰা 50,000 নে 30,000 কিবা এটা লৈছিলে ধাৰ লৈ, লিখাই মেলি লৈছিলে। তাৰপৰা 10 এটা পালে, বাকীখিনি পইচা নাপালে। আমাৰ মায়ে এটাই কৈছে, তুমি জানাই মানুহটো কেনেকুৱা, মানে ট্ৰাষ্ট কৰা মানুহ নহয়, এবাৰ ধোকা দি থোৱা আছে, তুমি কি ট্ৰাষ্টত দিছা পইচা। আমাৰ পাপাৰ মানে এইটো গতেই বেয়া, খুজিলে দি দিয়ে, চাই নাথাকে যে দিবনে নিদিয়ে, সেইটো অকণ নাভাবে, দি দিয়ে। অথনি ভাত যেনেকৈ কাবালে তুলুংকৈ মই ফোনপে'ত দিয়া শুনিছোঁ, মাক কৈছোঁ, মা পাপাই আকৌ পাপালে পইচা দিছে। পাপাই কৈছে, অঁ মোৰ কামৰ মানুহ, মই যাকে নিদিওঁ। মই কৈছোঁ এইটো কথা নহয়। মায়ে কৈছে তুমি ক'বা, কাৰণ পাপাই এনেকুৱা মানে খুজিলে দি দিয়ে, পিছলৈ ভাবি নাচায়, সেইটো ক'ত বেয়া পাপাৰ। তো পিছততো পাপাই পস্তা হয় না, এতিয়া যেনেকৈ পাপাই পস্তাই আছে। তো আজিলৈ ব্লগটো ইমানেই। এতিয়া মই মেলা যাম, ভিডিঅ' বনাম, চকৰিত উঠিম। চকৰিত উঠিব লাগিব আজি গাইছ, আজি একদম তাক ফ'ৰ্চফুলি মই আনিছোঁ, চকৰিত উঠিব লাগিব। আৰু মায়ে সেইদিনাখন মেলা চায়ে আহিলেগৈ, মানে গৈছে, চাইছে আৰু আহিছে। আংকালে চব চোৱাই দিছে বোলে, পাপাৰ লগতে গৈছে। মই যে কৈছিলোঁ মোৰ প্ৰেক্টিকেল আছে কাৰণে মই নগ'লোঁ। আজি যিহেতু যামেই, তো অলপ পিছত মই এতিয়া ওলাই লাহে ধীৰে যাওঁ। তো আৰু মই ভিডিঅ' ৰেকৰ্ড কৰিব পাহৰি থাকিলোঁ গাইজ, একদম ভাত পানী খাই ৰিলছত লাগি গ'লোঁ। মানুহ বহুত আহিলে, মাহঁতে খুৱাই আছে, মই একদম ৰেকৰ্ড কৰিব ভিডিঅ'খিনি পাহৰি গ'লোঁ। এই মাত্ৰ জাষ্ট গৈছেহে মোৰ কাজিন কেইজনী, আন্ধাৰ হৈ গ'ল গাইজ চাব। তো মই যাওঁ এতিয়া গা ধুওঁ, গা ধুই ধোৱা চাকি দিম, দবাক কোবোৱা নাই, দবাক কোবাব আৰু। যিহেতু দিনত মাছ খাইছোঁ, গা ধুইছোঁ যদিও মাছ খাইছোঁ, মাছ মাংস খোৱাৰ পিছত মই আমাৰ নামঘৰলৈ নাযাওঁ, ঘৰৰ নামঘৰলৈকো। তো গা ধুই এতিয়া চাকি দিওঁ, মাও আহিছে, মায়ে একেলগে দুইজনে দিওঁ, ধূনাটো মই ফুৰাই দিওঁ, মায়ে ঘৰত কিবা পুথি পঢ়ে, মায়ে ডেইলি বজৰংবলীৰ পুথিখন পঢ়ে নেকি, আৰু থাৰ্ছডে লক্ষী চৰিত্ৰ পঢ়ে। তো তাৰপিছত সেৱা কৰিম। গাইজ কাইলৈ হৈছে মাঘী পূৰ্ণিমা। যোৱাবাৰ 11 ফেব্ৰুৱাৰীত পৰিছিলে নেকি, HSLC আৰু HS হৈ আছিলে যোৱাবাৰ, মনত আছে মোৰ। আৰু আমি ভৰাইল নামঘৰ গৈছিলোঁ, আমাৰ কলিয়াবৰৰ মামাহঁতৰ ঘৰৰ ওচৰত। মামাহঁতৰ ঘৰৰ ওচৰত মানে সেইখন, সেই যোনখিনি ভৰাইল নামঘৰৰ ওচৰে পাঁজৰে, আনকি ভৰাইল নামঘৰৰ যোনটো ছেক্ৰেটৰী হয়, ছেক্ৰেটৰী নে কিবা এটা কয় আৰু। তো সেইজন আমাৰ মাৰ বৰ্তা মানে খুৰাক হয়, মানে কাকাৰ বায়েকৰ ভতিজাক নে কিবা এটা হয়, মানে আমাৰ মানে মাৰ কিবা নিজৰ লাগে। সেই তাত দুঘৰ আমাৰ নিজৰ আছে, আমাৰ কাকাৰ 2টা বায়েক সেইখনে পৰিছে, ভৰাইল নামঘৰৰ ওচৰতে 2টা বায়েক পৰিছে। আৰু ভৰাইল নামঘৰৰ যোনটো ছেক্ৰেটৰী হয়, ছেক্ৰেটৰী নে কিবা এটা বুলি কয় যোন থাকে, সেইটো আমাৰ মাৰ হেৰি হয়, দাদাওক হয়, মানে আমাৰ কাকাৰ যোনটো নিজৰ বায়েকৰ ভায়েকৰ পিতেক হয়। তো আমাৰ মাৰ নিজৰ লাগে। তো আমি লাষ্ট ইয়েৰ গৈছিলোঁ ভৰাইল নামঘৰলৈ, সিহঁতৰ ঘৰতে ভাত খাব গ'লে, কিন্তু আমি নাখালোঁ। আমি নিজে আমাৰ ভাড়াঘৰৰ মানুহতো একেলগে আমি গৈছিলোঁ। তো আমি চবেই মিলি পেলাই পূৰা পিকনিক টাইপ খাইছিলোঁ, মানে খানা লৈ গৈছিলোঁ। যিহেতু মাঘী পূৰ্ণিমা, মাছ মাংস খাব নোৱাৰি। তো তেল দি পেলাই, তেল দি দালি ভাজি ভাত তেনেকৈ খাইছিলোঁ। আমাৰ মামাহঁতো আহি গৈছিলে, কাকা আইতাহঁতো আহি গৈছিলে। সিহঁতৰ ঘৰতে খাব পাৰিলেহেঁতেন মামাহঁতৰ ঘৰত, কিন্তু আমি পিকনিক টাইপ যাম বুলি ভাবিছিলোঁ। তো সিহঁতকো মাতি দিলোঁ, সিহঁতো আহিলে, একেলগে বনাই কৰি খালোঁ, কিমান ভাল লাগিলে। বাট এইবাৰ যাব নোৱাৰিম চাগে, কাৰণ আংকলে, আমাৰ যোনটো ভাড়াঘৰ মানুহ থাকে, আংকলটো টাইমছৰ ডক্টৰ হয়, আৰু কাইলৈ আংকলৰ ডিউটি আছে বুলি কৈছে। আৰু আমি 3টা মানুহ কিনো যাম, আৰু সিহঁতৰ আণ্টিহঁতো যাবলৈ ভাল পোৱা নাই। আমি 3টা মানুহ কিনো যাম, আৰু সিহঁতৰ আণ্টিহঁতো কৈছে যাম বুলি, বাট আমাৰ আংকলে খানা চানা বনাই, তো আংকলক এৰি যাবলৈও ভাল লগা নাই। তো আমাৰ সেইটো কাৰণে কাইলৈ যোৱা প্লেন নহ'ব চাগে। জানো যদি যোৱা হয় মই ব্লগ বনামেই, আপোনালোকে দেখা পাবই। আৰু যদি যাব নোৱাৰোঁ, তেন্তে মন্দিৰতে চাগে চাকি জ্বলাই আহি যাম চাগে। ঘৰৰ ওচৰৰ কলিয়াবৰ নাযাওঁ, তাত ডাঙৰকৈ পাতে আমাৰ কলিয়াবৰত, এইবাৰ মিছ হ'ব। তো আপোনালোককো দেখামেই। আজিলৈ ব্লগটো ইমানেই। ইফ ইউ লাইক দিছ ভিডিঅ' প্লিজ লাইক, কমেণ্ট এণ্ড অলছ' ছাবস্ক্ৰাইব টু মাই চেনেল। বাই।